হে গাইজ ৱেলকাম টু কৌশিক ব্লগ। সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সকলোকে ৰঙৰ উৎসৱ হোলীৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। আৰু আজি মানে আমাৰ পিনে হোলী আৰু এইকেইটা চাব পাৰে টিকলাকেইটাই মোক পুৰা হামলা দিয়াৰ কাৰণে পুৰা ৰেডি হৈছে তাৰ মানে মই ভিডিঅ'টো বনোৱাৰ কাৰণে হামলা দিবা দিয়া নাই বৰ্তমানক লগিন। ত' মই দেখাই থাকিম আৰু ত' এইকেইটা পুৰা পুৰা মোৰ অৱস্থা কেনে কৰি ভাল লাগা নাচাই এই দুটাই ধৰি এই দুটাই এনে কৰিছে মোৰ অৱস্থা। দিব লাগে ইনকে হেপী হোলী। আৰু গাইজ চাওক না মোৰ অৱস্থা কেনে কৰি ভাল লাগ পুৰা একদম পুৰা চিনি নাপাই হৈ গ'লে মানুহটো। আৰু অলপ চাইকেলখনলৈ ফুৰি ঘূৰিব লওঁ আৰু ক'লো কি চলি আছে মই চাই আহোঁ। ফাৰ্গবক লগ পাই গ'লো। ফাৰ্গব কেনে লাগছে আজি হোলী খেলিছে সকলৰ লগত। এতিয়া আমি পেকত লৈ যাওঁ এতিয়া আমি মোক হেপী হোলী গাইজ হেপী হোলী হেপী হোলী। ৰং মই নলে আহিছিলোঁহে না মাত্ৰ পুৰা মোৰ থপৰাই চেঞ্জ কৰি পেলাইছে মানে ৰং সানি মানে একদম অৱস্থা নোহোৱা কৰি পেলাইছে বাপৰে। বাপৰে QR ক'ড লৈ আহিছে এখন নাই QR ক'ড দিলো কেনে অৱস্থা কৰি দিলাকে গাইছ বাপৰে বাপ কেনে লগা হৈছে থপৰা চাওক আমাৰ থপৰা কেনে কৰি ভাল লাগ নাংমাই হ'লে তাতে থপৰা এনেহেন অৱস্থা। হোলী হে হোলী হে হেপী হোলী হেপী হোলী হেপী হোলী হেপী হোলী। আৰু মানে টিকলাকেইটাৰ লগতে হোলী খেলি আছোঁ ৰ'ব মানে অলপ ধেমালি কৰি আছোঁ আৰু অহাৰ লগতে মানে ভাল লাগে কিবা এটা। হেপী হোলী হেপী হোলী। আৰু এইবাৰ আমি গৈ আছোঁ জাৰাহত মানে জাৰাহত আজি শুৱে দিনা সেইকাৰণে গৈ আছোঁ। তো ব'লক মই দেখাই থাকিম তাতে কি হয় তো চাই থাকক ভিডিঅ'টো। তো পুৰা স্পিকাৰ লৈ আহি গৈছে আহোন পুৰা প্ৰীতম আছে মিল্টন আছে হিমন্ত আৰু মই তো গৈ আছোঁ। তো ব'লক আৰু আমি এনেকৈ আহি পাই গ'লোঁ জালাহৰ দৌল মহোৎসৱ আৰু আহিয়ে দিব লগ পাই গ'লোঁ কেনে ভাল লাগিছে ভাল লাগে। হেপী হোলী হেপী হোলী হেপী হোলী হেপী বাপৰে পুৰা পেকছে খানি বাপৰে বাপ অৱস্থা নোহোৱা কৰি ভাল লাগে। হেপী হোলী গাইজ হেপী হোলী হেপী হোলী থেংক ইউ থেংক ইউ থেংক ইউ। ইয়াতে মানে মহিলাখিনিয়ে ধুনীয়াকৈ হোলী গীত গাই আছে আৰু হোলী খেলিব আহিছে যেতিয়া হোলী গীত গাবই লাগিব না। কি থপৰা কৰিছা এইটো ডেঞ্জাৰ লুক দেখোন এই বুঢ়াই। আৰু এইপিনে মন্দিৰৰ মণিকোটটো মানে গোহাঁইটো আৰু আমাৰ এইপিনে গোহাঁই বুলি কয় সেনেকৈ এপাক ঘূৰাই আনিব সকলোবোৰে তাৰ বাবে সাজু হৈ আছে চাব পাৰে সকলো সেৱা লৈ আছে।
চন্দ্ৰ ৰং কৰতে খং কৰা তই আৰু এতিয়া আমি গৈ আছোঁ মানে মেইন গোহাঁইটো এনেকৈ আগৰ পৰা ঘূৰাই অনা হ'ব প্ৰীতম আছে গোহাঁইৰ লগতে আছোঁ গাই হেপী হলি হেপী হলি নিৰানন্দ দূৰ কৰি আনন্দ দিয়া হে কৈলা বাবা হেপী হলি আৰু মিণ্টনে ক'ত আছিলে দেখাই আছিলোঁ এতিয়া পৰা নৃত্য কৰা ব্যস্ত হৈছিল মিণ্টনে হেপী হলি আমাৰ উদ্দিপে ক'ব পাৰে আমাৰ হয় মানে গোহাঁই জুবেৰি নেই সেই ৰাস্তালৈ যাব পাৰে অঁ দেখাই দিছোঁ দেখাই দি পুৰা আমি গৈ আছোঁ তো এনেকৈ পথাৰৰ মাজেৰে ঘূৰাই আনিব বোলে ঘূৰাই আনিব কথা নিব আকৌ অলপ এনেকৈ আগৰ পৰা যাই কিনে এনেকৈ পথাৰৰ মাজেৰে এটা ৰাস্তা আছে সেনেকৈ ঘূৰাই আনিব আৰু তো চববিলাক আহিছে আৰু গোটেই গাঁৱৰ মানুহ গোটেই ওলাই আহিছে অৱস্থা হ'ব পাৰে মোক গাইজ 50,000 হলি আনিছে কিজানি একদম পুৰা হিচাপ কৰিব নোৱাৰি আৰু অন কেমেৰাটো মই দেখাইছোঁ আৰু অফ কেমেৰাত কিমান সাঁচি ঠিকে নাই তাৰমানে একদম পুৰা বয়া সাঁচি গাইজ পথাৰৰে মাজে মাজে গৈ আছোঁ মানে পথাৰৰ মাজেদি গাই আছোঁ আৰু আমি বুলি আছে গৌৰৱ দা আজি হলি কেনে গ'ল হলি ভাল ভালে না আজি ডেকা দেউল আজি আৰু কাশ্যপ আছে কাশ্যপ দুৰ্ভাষী কবিতা বৰ্তমান মুড নাই কিয় মুড নাই কাজিয়া ৰাখছোঁ নেকি আজি কিবা সেইকাৰণে সেই গাবি দিয়ে অলপ দেৰিকৈ কিন্তু নিশ্চয় চেষ্টা কৰিম আৰু এইবাৰ মানে পাথৰৰ মাজত গোটেইবিলাকে বহি গ'ল এতিয়া মানে কিবা পূজা কৰা হ'ব আৰু তো ইপিনে বহি গ'ল আৰু ইপিনে হলি গীত গাই আছে মানে ধুনীয়াকৈ তো চাওক আনন্দ দিয়া হে কৈলা বাবা আনন্দ দূৰ কৰি আনন্দ দিয়া হে কৈলা বাবা আৰে কৈলা বাবা আগে আগে আৰু এনেকুৱা সকলোৱে সেৱা লৈ আছে আমি পুনৰ মন্দিৰত গিৰি যাত্ৰা আৰম্ভ কৰিব লাগে তো বলক আৰু আমি আহি মন্দিৰ পাই গ'লোঁ আৰু এইবাৰ মানে বাঁহ ভাঙা খেল হ'ব পুৰা একদম দেখাই মই চাই থাকক আমি ৰং খেলা ঐ আমাক আনন্দ দিয়া হে কৈলা আরে কৈলা বাবা কৈলা বাবা কৈলা বাবা কৈলা বাবা আমার কৈলা বাবা কৈলা বাবা আমার কৈলা আনন্দ দিয়া হে কৈলা বাবা আৰু সেইকেইডাল বা দেখিছেনে সেইকেইডাল বাই অলপ দেৰিকেইটা মানে ভাঙা হ'ব আৰু এনেকৈ আৰম্ভ হৈ গ'ল বাঁহ ভাঙা খেল তো চাই থাকক মই দেখাই আছোঁ আনন্দ দিয়া হে কৈলা বাবা আনন্দ দিয়া হে কৈলা বাবা ওই আমাক আনন্দ দিয়া হে কৈলা বাবা আনন্দ দিয়া হে কৈলা বাবা আরে নিরানন্দ দূর কৰি আনন্দ দিয়া হে কৈলা বাবা নিরানন্দ দূর কৰি আনন্দ দিয়া হে আৰু এনেকৈ বাঁহ ভাঙা খেল সমাপ্ত হৈ গ'ল আৰু বৰ্তমান ইয়াতে বহি আছোঁ আৰু কিছু সময় পিছতে প্ৰসাদ বিতৰণ কৰা হ'ব সেয়েহে সকলো হিয়া লৈ আছে আৰু প্ৰসাদো আহি গ'ল এতিয়া আমি খাব লাগে তো দিয়ক আৰু আমি আহিলোঁ তাৰ পৰা এইবাৰ আমি বাৰীৰ মাজে মাজে প্ৰীতমাৰ ঘৰত গেলি গৈ আছোঁ ৰ'ব আৰু মই যি পাৰোঁ তাতে দেখালোঁ বাৰু তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ মানে বাই বাই